নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ। বন্ধুসকল নিশ্চয়কৈ গমেই পাইছে কিহৰ ওপৰত ডিছকাছ কৰিবলৈ গৈ আছোঁ। এতিয়া আমি বেলেগ কথাৰ পত্ৰ একচুৱেলি সময় নহয়, ঠিক আছে। যিহেতু আমাৰ গ্ৰেড 4 চাকৰি আমাক লাগে আৰু সেই চাকৰিৰ কাৰণে আমি প্ৰিপেৰেশ্যন সকলোৱে লগে ভাগে কৰি আছোঁ। আৰু তাৰ পৰা আমি এতিয়া 26,000 পৰা আমি ফাইনেল 13,000 ঝাপ মাৰিবৰ কাৰণে যিখিনি আমাক ভিতৰৰ কথা কিছুমান লাগে, সেই ভিতৰৰ কথাই অলৰেডি মই কালি আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে জনাইছোঁ। আৰু তাৰে কিছুমান থাকি যোৱা বস্তুখিনি থাকি যোৱা যিখিনি সাৰমৰ্মৰ কথাখিনি আৰু তাৰ লগতে আপোনালোকৰ কমেণ্টৰ কিছুমান প্ৰশ্ন উত্তৰ লৈ মই আকৌ এটা ভিডিঅ' লৈ আনিলোঁ আপোনালোকৰ কাৰণে, ঠিক আছে। ভিডিঅ'টো আপোনালোকৰ কাৰণে ভেৰি হেল্পফুল হ'ব। তো বন্ধুসকল চাওক, যিহেতু কালি চেমে ফাইনেলি এনাউন্স কৰিছে যে দিল্লীত আপোনালোকৰ ভাইবা ডিচেম্বৰ মাহত হ'ব। আৰু মই কালি ভিডিঅ'ত জনাইছিলোঁ যে আপোনালোকক হয়তো ভাইবা 10 পৰা 15 দিনহে সময় পাব, কিন্তু হয়তো এইটো চৰকাৰৰ কিবা এটা ভিতৰৰ অসুবিধাৰ কাৰণে হয়তো তেখেতসকলৰ ফালৰ পৰা অকণমান লেট কৰিছে প্ৰচেছটো। এইটো একো নাই, তাৰ পৰা আপোনালোকৰ লাভৱান্বিত হৈছে আপোনালোকে যে আপোনালোকে অনুশীলন কৰিবৰ কাৰণেহে সময় পাইছে, নহয় জানো? সেইটো কাৰণে এতিয়া আপোনালোকৰ ফাইনেলি তেখেতে এনাউন্স কৰিলে যে ভাইবাসমূহ ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব। তাৰ কাৰণে আপুনি বুজি পাইছে যে একমাহ সময় আমাৰ ফাইনেলি মাজত সময় আছে, অ'কে। তো সেই এক মাহত এতিয়া আপোনালোকে ইমান হতাশ হ'ব নাই। আমি ধুনীয়াকৈ যিখিনি কথা আমি ভিডিঅ'ৰ জৰিয়তে কৈ আছোঁ বা যিখিনি কথা আপোনালোকে জানে সেই কথাখিনিকে আমি অনুকাই থাকিব আছে, আৰু সৰু সুৰা কিছুমান নজনা কথা আমি এতিয়া ঠিক কৰিব আছে, নহয় জানো? আৰু এনেও আমি এবাৰ চাকৰিটো ল'ব আছে। আৰু বন্ধুসকল ইয়াতে মোক বহুত কেইজনে কমেণ্ট কৰিছে যে ভিতৰলৈ সোমাওঁতে জোতা পৰিধান কৰি যাব পাৰিনে নোৱাৰি। আৰু যেতিয়া একচুৱেলি আমি ভাইবা দিছিলোঁ তেতিয়া আমাক সেই ৰুমলৈ সোমাই যোৱাৰ আগলৈ, ঠিক আছে, আমাক জোতাসমূহ খোলোৱাইছিলে। তাতে বিভিন্ন বাইদেউসকল আছিলে, জোতাসমূহ খুলি তাতে ৰাখিব কৈছিলে। হয়তো আপোনালোকৰ থাকিব পাৰে, নিশ্চয়কৈ একেটাই ব্যৱস্থা হ'ব। যদিও নাথাকে, যেতিয়া আমি এটা ধুনীয়া এটা ঘৰৰ ভিতৰলৈ সোমাই যাওঁ, টাইলছ লগোৱা ঘৰৰ ভিতৰতো আমাৰ নিশ্চয়কৈ জ্ঞান আছে যে আমি জোতা আমি খুলিয়ে যাব লাগে, নহয় জানো? আপোনালোকে নিজৰ ঘৰৰ ভিতৰ মজিয়াত জানো জোতা পিন্ধি সোমায়, ঠিক আছে। তো ঠিক একেদৰে তাকো আমি নিজৰ ঘৰৰ বাবে আমি নিজৰ জোতাসমূহ বাহিৰতে আমি খুলি মেলি ভিতৰত এণ্ট্ৰি কৰিম, অ'কে। আৰু হয়তো নিশ্চয়কৈ আপোনালোকৰ তাতে খুলিবলৈ ক'বই, অ'কে। সেইটো আপোনালোকৰ ভয় কৰিব নালাগে। আমি যিকেইজন ভিতৰত ৰুমৰ ভিতৰলৈ সোমাই যাম ভাইবা দিবৰ কাৰণে, আমি নিজে জোতা খুলিয়ে সোমাম যদিও নকয়, অ'কে। আৰু নেক্সট ষ্টেপ আপোনালোকৰ ভাইবা হ'ব ডিচেম্বৰত, তাৰ বাবে আপোনালোকে ভয় কৰিব নাই। আৰু এটা কথা CM ছাৰে জনাল যে অনলি 5 মাৰ্কছৰে আপোনালোকৰ ভাইবাটো হ'ব। তাৰ কাৰণে মই ভিডিঅ'টো একচুৱেলি বনাবলগীয়া হৈ গ'ল। যেতিয়া আপোনালোকৰ ফাইনেলি এনাউন্স কৰিলে যে 5 নম্বৰৰে আপোনালোকৰ ভাইবাটো হ'ব, তো তাৰ বাবে আপোনালোকে এতিয়া একো প্ৰিপেৰেশ্যন কৰিব নালাগে। আপোনালোকক যিটো ভিডিঅ' মই কালি আপোনালোকক দিলোঁ সেইটো চাওক, আৰু তাত যিখিনি কথা কৈছোঁ সেইখিনি আপোনালোকে ফ'ল' আপ কৰা। তাৰ লগতে আপোনালোকৰ কি লাগিব ইয়াতে, আপোনালোকৰ নিজৰ পাৰ্চনেল যিটো পৰিচয়, ঠিক আছে, আপোনালোকৰ নিজৰ পৰিচয় দিয়া বা ডেছক্ৰাইব ইউৰ চেল্ফ হিচাপে আপোনালোকক সুধিব পাৰে কিছুমান কথা, যে তেনেকুৱা ক্ষেত্ৰত আপুনি আমাৰ নিজৰ পৰিচয়টো কেনেকৈ দিম আমি, ঠিক আছে। সেই ক্ষেত্ৰত কিছুমান জানিবলগীয়া কথা আছে। আৰু সেই ক্ষেত্ৰত মোৰ আগতে মই ভিডিঅ' এটা ধুনীয়াকৈ বনাই থোৱা আছে, তাত মই গোটেইখিনি কথা সহজ সৰলভাৱে বুজাই দিছোঁ। সেই ভিডিঅ'ৰ লিংক আপোনালোকে ডিছক্ৰিপশ্যনত পাব। সেই ভিডিঅ'টো আপোনালোকে নিশ্চয়কৈ চাব। যদি আপোনালোকক তাত বহাৰ লগে লগে কয় যে তোমাৰ নিজৰ পৰিচয়টো দিয়া, তেন্তে আমি যদি পৰিচয় দিওঁতে ইফালে গড়বড় কৰি দিওঁ, তাতে আমাৰ নাম্বাৰটো কাট হ'ব। আৰু আমাৰ এটা উদ্দেশ্য আছে, আমি 5ৰ ভিতৰত এনেও 5 ল'ব আছে। তাৰ বাবে ভিডিঅ' মই বনাই থোৱা আছে, আপোনালোকে চাবলৈ নাপাহৰিব। সেইটো কথা মই আপোনালোকক জনালোঁ, অ'কে। আৰু নেক্সট ড্ৰেছ-আপৰ কথা অলৰেডি আমি কালি পাতিলোঁ, আৰু বাকীখিনি একো কুৱেশ্যন আনচাৰ আপোনালোকে মুখস্থ কৰিব নালাগে। আপোনালোকক আপোনালোকৰ নিজৰ ঘৰৰ বিষয়ে সুধিব আৰু নিজৰ বিষয়ে সুধিব। আৰু এটা কথা আপোনালোকক সুধিব পাৰে, তুমি যে হাই ছেকেণ্ডেৰী পাছ কৰিছা, ঠিক আছে, ছাপ'জ তুমি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন সুধিব পাৰে। তাত আমি ক'ম যে আমি 10 পাছ বা 12 পাছ, ঠিক আছে। তো 12 পাছ কৰি তুমি এনেকুৱা এটা কাম কৰিবৰ কাৰণে কিয় ভাবিলা, ঠিক আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে। তাৰ বাবে আপুনি কিভাৱে উত্তৰ দিব মোৰ ৰেডি কৰি থ'ব, ঠিক আছে, যাতে আগতীয়াকৈ আপোনালোকে মনত ভাবি থয় যে এনেকৈ যদি সোধে মই এইটো ক'ম, তাত যাতে ভাবি থাকি আমি আনচাৰখিনি নিদিওঁ, অ'কে। নিশ্চয়কৈ এনেকুৱা সোধাৰ চান্সেছ থাকে কেতিয়াবা, অ'কে, যে তুমি 12 পাছ হৈ মানে হাই ছেকেণ্ডেৰী পাছ কৰি তুমি এটা চতুৰ্থ বৰ্গৰ চাকৰি কৰাৰ কাৰণে কেনেদৰে মানে আগবাঢ়িলা, কিয় আগবাঢ়িলা, ঠিক আছে। ক'ৰবাত লাজ সংকোচ এনেকুৱা ধৰণৰ ভাৱ আছে নেকি তোমালোকৰ, ঠিক আছে, বা এনেকুৱা ধৰণৰ বহুতখিনি সৰু সুৰা কথা ঘপককৈ সুধি দিব পাৰে, অ'কে। তো সেইটো কাৰণে আমি সেই বস্তুটো আমি চালি জাৰি চাই আৰু সেই বস্তুখিনি আমি ঘৰতে অনুকাই যোৱাটো ভাল। তাৰ বাবে নিশ্চয়কৈ মই ভিডিঅ'টো বনাবলগীয়া হৈছে। সেই কথাখিনি আপোনালোকে উপলব্ধি কৰক। আৰু বাকী আপোনালোকে ভাইবা কাৰণে ইমান হাৰ্ডলি যে আমি APSC আমি একো হেৰি কৰা নাই, ক্ৰেক কৰা নাই, যে আমি ভাইবা বহুত টাফ হ'ব, বহুতখিনি আমি ডিছকাছ কৰিব লাগিব, বহুতখিনি আমি চাব লাগিব, একো নাই, ঠিক আছে। আমি ধুনীয়াকৈ আমাৰ ড্ৰেছ-আপ মেইনটেইন কৰিম, বডি লেংগুৱেজ মেইনটেইন কৰিম, অ'কে। আমি সোমোৱা আৰু ওলাৰ যিখিনি আমাৰ কথা সেইখিনি আমি মানি চলিম, আৰু আমাৰ যিখিনি একচুৱেলি ডিচিপ্লিন আমি মেইনটেইন কৰিম। আমি ধুনীয়াকৈ নাম্বাৰ পাম, আৰু যদি যি সোধে আমি ঘপককৈ আমি আনচাৰ ক'ম, আৰু ধুনীয়াকৈ হাঁহি ফেচে ক'ম, ঠিক আছে। আৰু বাকী একো নাই, এইখিনি কথা মই আপোনালোকক কৈছোঁ, ঠিক আছে। সকলোৱে জোতা খুলিয়ে সোমাব, অ'কে। জোতা খুলি আৰু কুৱেশ্যন কৰি নাথাকিব। আৰু ভাইবা ডিচেম্বৰত হ'ব। সকলোলৈ মোৰ ফালৰ পৰা শুভেচ্ছা আছে। বাকী ভিডিঅ' মই এই টপিকত নবনাওঁ বুলিয়ে ভাবিছোঁ, কিয়নো আপোনালোকে যাখিনি এই দুটা ভিডিঅ', কালিৰ ভিডিঅ'টো মই ডিছক্ৰিপশ্যনত লিংক দি দিম। যদি যিসকলে আজি ঘপককৈ চেনেলটো নতুনকৈ আহিছে, কালিৰ ভিডিঅ'টো চাই ল'ব, বহুত হেল্পফুল, ঠিক আছে। আৰু আগতেও আমাৰ চেনেলৰ পৰা বহুত কেইজনে আমাৰ ভাইবাত উপকৃত হৈছে। তো সেইখিনি কমেণ্ট আপোনালোকে চাব পাৰে, একচুৱেলি ভাল লাগে, আমিও অনুপ্ৰেৰণা পাওঁ ভিডিঅ' এটা পাবৰ কাৰণে, ঠিক আছে।
বনাবৰ কাৰণে নতুনকৈ ভিডিঅ' এটা বনাবৰ কাৰণে আপোনালোকে যেতিয়া ভাল পায় আপোনালোকে যেতিয়া সফল হয় ঠিক আছে আমি যেতিয়া লগতে সফল হওঁ নহয় জানো তো সেইটো কাৰণে কৈছোঁ চব হতাশ হ'ব নালাগে সময় বহুত আছে যথেষ্ট সময় আছে আপোনালোকে বৰিং হৈ যোৱাকৈ সময় আছে একো ষ্টাডি কৰিব নালাগে ধুনীয়াকৈ নিজৰ ড্ৰেছআপখিনি ঠিক ঠাক কৰক ঠিক আছে আৰু চাকৰিটো কৰিবলৈ সাজু হৈ থাকক আৰু আমি এটা আমাৰ ফালৰ পৰা দাবী যে আমাৰ চেনেলৰ যিখিনি একচুৱেলি ভিডিঅ'টো চাই তেখেতসকলে আমাৰ বহিব ভাইবা তেখেতসকলে 500 ভিতৰত 5 পাব আছে আৰু এনেও চাকৰিটো ল'ব আছে ঠিক আছে তো মোৰ ফালৰ পৰা আকৌ এবাৰ সকলোকে শুভেচ্ছা জনাই ভিডিঅ'টো সামৰি মাৰিছোঁ ধন্যবাদ